তো গাইজ মই আজি আপোনালোকৰ কাৰণে দুটা ট্ৰিক লৈ আহিছোঁ। যদি আপোনালোকে ইউজ কৰে তেনেহ'লে আপোনালোকে ইণ্টাৰনেটৰ ডাটাবোৰ কম খৰচ কৰিব পাৰিব। মানে আজিকালি কি এটা প্ৰব্লেম হৈছে যে যেতিয়া আপোনালোকে নতুন মোবাইল কিনে তেতিয়া মোবাইলটো যেতিয়া ডাটাটো অন কৰে তেতিয়াহ'লে এনেই অট'মেটিক ডাটাবোৰ খৰচ হৈ যায়। কিহৰ কাৰণে খৰচ হৈ যায় কোনোৱে নাজানে। চ' মই আজি আপোনালোকৰ আগত দুটা ট্ৰিক দিম, সেইকেইটা যদি ইউজ কৰে তেনেহ'লে আপোনালোকৰ ইণ্টাৰনেটৰ ডাটা কম খৰচ কৰা হৈ যাব। চ' আপোনালোকে সেই প্ৰব্লেমটোৰ কাৰণে কেনেকৈ হাত সাৰিব পাৰিব তাৰ কাৰণে মই এটা চলিউশ্যন লৈ আহিছোঁ। যদি আপোনালোকে ইউজ কৰে নিশ্চয় আপোনালোকে সফল হ'ব। চ' ভিডিঅ'টো দেৰি নকৰাকৈ চাই থাকক। আৰু 2 নম্বৰ ট্ৰিকটো হৈছে যে আপোনালোকে মুখেৰে কথা কৈ কেনেকৈ মোবাইলটো হাতেৰে নোচোৱাকৈ আপোনালোকে ইউজ কৰিব পাৰিব। তো বহুত আমেজিং হয়। চ' হাতেৰে চুব লাগিব এবাৰ বাৰু, কিন্তু মুখেৰে কৈ আপোনালোকে ইউজ কৰিব পাৰিব। চ' দেৰি নকৰাকৈ বলক ভিডিঅ'টোলৈ। তো আৰু এটা কথা, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এতিয়া লাইক নকৰিলেও আপোনালোকে ট্ৰিকটো ইউজ কৰি লওক। তাৰপিছত যদিহে ট্ৰিকটো কামত খাটে বা আপোনালোকৰ প্ৰব্লেমটোৰ পৰা হাত সাৰে তেতিয়াহে আহি আপোনালোকে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো বলক এই দুটা ট্ৰিক চাই লওঁ কি হয়। তো বলক ভিডিঅ'টোলৈ। তো গাইজ প্ৰথম কথা আপোনালোকে যাব লাগিব প্লে' ষ্ট'ৰত গৈ কেনে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে যাব লাগিব ছেটিংছত গৈ কেনে আপোনালোকে ক্লিক কৰিব অটো আপডেট এপছ, তাত গৈ ক্লিক কৰিব। আৰু তাত গৈ ক্লিক কৰি কেনে আপোনালোকে কৰি দিব ড'ন অটো আপডেট এপছ। চ' মই ইয়াতে ক্লিক কৰি দিছোঁ, তাৰপিছত ডান মাৰি দিব, হৈ গ'ল। তাৰপিছত আপোনালোকে বেক যাব। বেক গৈ কেনে আপোনালোকে যাব লাগিব ফটোছত গৈ কেনে ক্লিক কৰিব প্ৰফাইলত, মানে ইয়াতে মোৰ ফটোখন আছে, যদি আপোনালোকৰ উঠিব যেতিয়া দিব। চ' তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যাব লাগিব ফটো ছেটিংছ, তাত গৈ কেনে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পিকআপটো ক্লিক কৰিব। তাত গৈ কেনে আপোনালোকে মোবাইল ডাটা ইউজেছ ক্লিক কৰিব। ইয়াতে যদি আপোনালোকৰ আনলিমিটেড হৈ আছে তেনেহ'লে আপোনালোকে 30 MB কৰি দিব পাৰ ডে'। চ' মই 30 MB কৰি দিছোঁ পাৰ ডে'। তাৰপিছত আপোনালোকে বেক যাব। তাৰপিছত আপোনালোকে যাব লাগিব ছেটিংছত গৈ কেনে আপোনালোকে যাব লাগিব ছিষ্টেম এপ আপডেট। ইয়াতে গৈ কেনে আপোনালোকে ছেটিংছৰ চিম্পলত যাব। ইয়াতে গৈ কেনে আপোনালোকে অটো আপডেটটো ড'ন্ট আপডেট কৰি দিব। তো মোক কৰি দিয়া আছে। চ' আপোনালোকৰ হৈ গ'ল। তো ছেকেণ্ড ট্ৰিকটো আছিলে যে আপোনালোকে মুখেৰে কথা কৈ কেনেকৈ মোবাইলটো ইউজ কৰিব। চ' তাৰ বাবে আপোনালোকে যাব লাগিব গুগল প্লে' ষ্ট'ৰত। আৰু তাত গৈ কেনে আপোনালোকৰ যদি জিমেইল আইডিৰে প্লে' ষ্ট'ৰ খোলা নাই তেনেহ'লে আপোনালোকে খুলি ল'ব। আৰু মোক খোলা আছে, চ' মই ইয়াতে চাৰ্চ কৰিছোঁ। আপোনালোকে ইয়াতে চাৰ্চ কৰিব যে ভইচ এছেছ। তো আহি গ'ল। আৰু ইয়াত গৈ কেনে আপোনালোকে ডাউনলোড কৰি ল'ব। তো মোৰ ডাউনলোড হৈ গ'ল, মই এতিয়া ইনষ্টল কৰি লৈছোঁ। আপোনালোকৰ আগত মই লাইভ প্ৰুফ দেখাইছোঁ। তাৰপিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰি কিনে আপোনালোকে অ'কেটো ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যাব লাগিব এভেইলেবিলিটি। তো তাত আপোনালোকে গৈ মোৰ ডাউনলোড ছাৰ্ভিচ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ভইচ এছেছটো ইনেবল কৰি দিব, মানে অ'কে কৰি দিব। তো তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। কৰাৰ পিছত ইয়াতে চব এল' কৰি দিব। তাৰপিছত আপোনালোকে নেক্সট মাৰি দিব। তো নেক্সট কৰি যাব। তাৰপিছত মোৰ হৈ গ'ল। তাৰপিছত আপোনালোকে বেক কৰি দিব। বেক কৰি আপোনালোকে নীলা চিম্বলটো ক্লিক কৰিব। অ'পেন ইউটিউব। তো আপোনালোকে দেখিলে মুখেৰে কৈ দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত ইউটিউবটো খুলি গ'লে। আৰু যদি আপোনালোকে মুখেৰে ক'বও টান পায়, মানে ইউটিউব বুলি ক'বলৈ বা মোক ক'বলৈ টান পায়, তেনেহ'লে আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰি কেনে যিটো চাব বিচাৰে, মানে এতিয়া যদি আপোনালোকে ইউটিউবটো অন কৰিব বিচাৰে, ইউটিউব বুলি নক'লেও হ'ব, ডাইৰেক্ট 13 বুলি ক'ব, ইউটিউবটো অন হৈ যাব। 13। তো এয়া দেখিলে আপোনালোকে নাম্বাৰটো ক'লে হ'ল, যিটোত মানে ইয়াতে লিখা আছে 49
5, 7, 8, 10, 11 এইবোৰ আপোনালোকে ইয়াতে দেখাই পাব চব এপছৰে এটা এটা নাম্বাৰ দিছে সেই নাম্বাৰটো ক'লে হ'ল আপোনালোকৰ ওচৰত খুলি যাব তো কেনে লাগিলে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মই যে আগত কৈ দিছিলোঁ যে ভিডিঅ'টো চাই কেনে আপোনালোকে ছেটিংছটো কৰি ল'ব তাৰপিছত যদি নহয় তেনেহ'লে লাইক কৰিব নালাগে বুলি কৈছিলোঁ আৰু কৰিব নালাগে আৰু যদি ছেটিংছটো কৰাৰ কাৰণে আপোনালোকৰ সফল হৈছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধন্যবাদ আকৌ নেক্সট ভিডিঅ' পাবলৈ আপোনালোকে বেল আইকনটো দবাই থৈ দিব চ' বাই বাই